এই সময়ত আজিৰ এই মুহূৰ্তত দুই আশাৰ বক্তব্য ৰাখিবৰ কাৰণে আমাৰ বিটিআৰৰ ডেপুটি চিফ গোবিন্দ ৰৌতা চহৰৰ সমবেত হোৱা বিশেষ কাৰ্যসূচী আমাৰ সভাপতি মহোদয় আমাৰ ৰৌতা সমষ্টিৰ আৰু বিটিআৰ ডক্টৰ চৰকাৰী ডাঙৰীয়া আমাৰ পাৰ্টীৰ সহকৰ্মীসকল ডক্টৰ সদে ৰাইজ আপোনালোক সকলোৱে আজি বিশেষ ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জনাইছোঁ। ৰৌতাৰ কাৰণে আজি দিনটোৰ পৰা এটা শুভ দিন বুলি ক'ব লাগিব। ৰৌতা সৰু জেগা, ইয়াত ক্ৰমাই জনসংখ্যা বাঢ়ি গৈছে, বসতি বাঢ়িছে, বিজনেছ বাঢ়িছে আৰু এই বিজনেছ কেন্দ্ৰীভূত ৰৌতা অঞ্চলখন ভালকৈ পৰিচালনা কৰিবৰ কাৰণে এটা চৰকাৰ, স্থানীয় চৰকাৰ দৰকাৰ হৈছে। আৰু সেইকাৰণে ৰৌতা এটা টাউন বুলি ঘোষণা কৰা হ'ল আৰু টাউন বুলি ঘোষণা কৰাৰ লগতে ইয়াত এটা টাউন কমিটি গঠন কৰা হ'ল। টাউন বুলি ক'লে তাত আমাৰ টাউন কমিটিয়ে বিভিন্ন সা সুবিধা দিব লগা হয়। ৰৌতাৰ এই টাউন এলেকাৰ ভিতৰত যিমান আছে তাত ড্ৰেইনৰ ব্যৱস্থা কৰিব লাগিব, খোৱা পানীৰ ব্যৱস্থা কৰি দিব লাগিব, ৰাস্তা পদূলি বনাব লাগিব আৰু এইখিনি পৰিচালনা কৰিবৰ কাৰণে আচলতে আমাৰ টাউন কমিটিৰ নিজস্ব ইনকাম তেনেকুৱা নাই, নিজস্ব চ'ৰ্চ নাই। আমাৰ আৰ্বান ডিপাৰ্টমেণ্ট বুলি এটা ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টৰ খুব বেছি ফাণ্ড নাহে, কম ফাণ্ড আহে। সেইকাৰণে আমাৰ টাউন কমিটি বুলি ঘোষণা আমি বহুত সহজ কৰিলোঁ। সেইখিনি ৰক্ষণাবেক্ষণ, সেইখিনি উন্নয়নৰ কাৰণে কাম কৰিব পৰা চ'ৰ্চ হোৱাৰ কাৰণে খুব সীমিত সংখ্যাত আমি কাম কৰিব পাৰিছোঁ। আমাৰ ওদালগুৰি টাউন, টংলা টাউন, তাৰপিছত আমাৰ বিজনী টাউন, কোকৰাঝাৰ টাউন, এইখিনি যিখিনি টাউন আমি পাইছোঁ, সেই টাউনখিনি আমি যিখিনি কাম কৰিব পাৰিলোঁ সেইখিনি টাউন কমিটিৰ তৰফৰ কৰা নাই। কিন্তু আমি বিভিন্ন বিভাগৰ পৰা এইখিনি সমস্যা সমাধান কৰি কাম কৰি আছোঁ। আমাৰ PNRD ডিপাৰ্টমেণ্টৰ WPCৰ পৰা ট্ৰেইন ইত্যাদি কাম কৰা হয়, ৰাস্তা ইত্যাদি কৰা হয়। ইয়াতে হয়তো তেনেকুৱা সমস্যা হ'ব। আজি টাউন পাইছোঁ বুলি ঘোষণা কৰাৰ কাৰণে ৰাইজে খুব অনুভৱ কৰিছে, কিন্তু টাউন হোৱাৰ লগে লগে আমাৰ ইয়াৰ বাসিন্দাসকলে টেক্স দিব লাগিব, পানীৰ টেক্স, ৰাস্তা পদূলি কিবা কাৰণে টেক্স, এইবিলাক দিব লগা হ'ব। সেইকাৰণে এক প্ৰকাৰে আমি চৰকাৰৰ পৰা কিছুমান সুবিধা পাম, কিন্তু সুবিধা পাবৰ কাৰণে আমাৰ ফালৰ পৰা কিছু দিব লগা হ'ব। ঘৰৰ টেক্স, খোৱা পানী যেতিয়া আমি পাইপৰ যদি খোৱা পানী লওঁ তাৰ কাৰণে টেক্স দিব লাগিব, যিবিলাক টেক্স দিব লগা হয়। সেইকাৰণে যিমান দিওঁ সিমান আমি পাওঁ চৰকাৰৰ পৰা, আৰু সেইখিনি আমি সাজু হ'ব লাগিব। কাৰণ টাউন এলেকাত আমাৰ শিক্ষানুষ্ঠান থাকে, চিকিৎসাৰ ব্যৱস্থাখিনি সুবিধা থাকে, ৰাস্তা পদূলিৰ সুবিধা থাকে, সেইখিনি সুবিধা আমি পাম। সেইকাৰণে এক প্ৰকাৰে আমি আনন্দ কৰিব লগা হয়। কিন্তু আন প্ৰকাৰে যদি আমি অৰ্থনৈতিক ফালৰ পৰা টেক্স দিব লগা হয়, সেইকাৰণে কোনো বেজাৰ আহে। কিন্তু বেজাৰ হ'লেও আমি টাউনত থাকিব লাগিব, কাৰণ আমি সুখত থাকিব বিচাৰোঁ, আনন্দ থাকিব বিচাৰোঁ, ৰাস্তা পদূলি সুবিধা বিচাৰোঁ, চিকিৎসাৰ ব্যৱস্থা সোনকালে পোৱাটো বিচাৰোঁ, বজাৰ সমাৰ বিচাৰোঁ। আমাক যি লাগে সেইখিনি ঠাইতে পোৱাৰ তেনেকৈ জেগা আমি বিচাৰোঁ। সেইকাৰণে আমি মানুহবিলাক টাউনত আচলতে গোট খাওঁ, নহ'লে আমাৰ গাঁওবিলাকে সেইবিলাক সুবিধা নাথাকে। আজিকালি অৱশ্যে গাঁৱৰ টাউনৰ মাজত খুব বেছি পাৰ্থক্য নাথাকে, মাত্ৰ শিক্ষানুষ্ঠানখিনি আমি নাপাওঁ, আমাৰ চিকিৎসাৰ ব্যৱস্থাখিনি নাপাওঁ, কিন্তু বাকী ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা, খোৱা পানীৰ ব্যৱস্থা, ৰাস্তা পদূলি ইত্যাদি গাঁৱতে আমি পোৱা যায়। মাত্ৰ আমি গাঁৱত থাকিলে অন্ততঃ টেক্স ভৰিব লগা হোৱাৰ পৰা আঁতৰি থাকোঁ, সেইখিনি সুবিধা আমাৰ আছে গাঁও অঞ্চলত। যিয়ে নহওক, আজি ৰৌতা টাউন হ'ল, টাউন কমিটি এতিয়ালৈকে পতা নাই, কিন্তু কাইলৈ পাতিব। এনে সচৰাচৰ টাউন কমিটি বেলেগ জেগাত হ'লে নিৰ্বাচন কৰা হয়, ইলেকশ্যন পতা হয়, কিন্তু আমাৰ বিটিআৰ অঞ্চলত নিৰ্বাচন হয়, আমি চিলেকশ্যন কৰি কমিটি পাতি দিয়া যায়। আমাৰ যিমান কমিটি আছে বিটিআৰ অঞ্চলত যিখিনি চিলেক্টেড বা নমিনেটেড হয়, আমাৰ বিটিআৰ যি পাৰ্টীয়ে চৰকাৰ চলায় সেই পাৰ্টীয়ে কৰ্মীবিলাকক আমি কাৰোবাক প্ৰেচিডেণ্ট, কাৰোবাক চেয়াৰমেন, কাৰোবাক সদস্য মেম্বাৰ থাকে দায়িত্ব দিওঁ আৰু ইভিটি কাম চলাই যাওঁ।
কিন্তু আমাৰ বিটিআৰৰ বাহিৰৰ ফালে ইলেকশ্যন হয় আৰু ইলেক্টেড বডি থাকিলে চৰকাৰৰ পৰা ফাণ্ড বেছি আহে ডেভেলপমেণ্টৰ কাৰণে আমাৰ তেনেকৈ ইলেকশ্যন নাই কাৰণে ফাণ্ড অলপ কম আহে তথাপি আমি তাৰ মাজতে এই অঞ্চলৰ টাউনসমূহ উন্নয়ন কৰিবৰ কাৰণে সকলো সমস্যা দূৰ কৰিবৰ কাৰণে ড্ৰেইন বনোৱা ৰাস্তা বনোৱা ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰা খোৱা পানী যোগান ধৰা এই গোটেইখিনি আমি কৰি ৰাইজৰ অন্ততঃ কষ্টৰ পৰা লাঘৱ কৰিবৰ কাৰণে কাম কৰি আছোঁ আৰু কৰি যাম সেইকাৰণে ৰৌতা টাউন হল যিহেতু আপোনালোকে ইয়াৰ চাফ চিকুণ ৰখা ইয়াৰ ৰাস্তা পদূলি বনোৱা ইয়াৰ ড্ৰেইন ইত্যাদি বনোৱা ইয়াৰ খোৱা পানী যোগান ধৰা গোটেই ব্যৱস্থাখিনি আমাৰ টাউন কমিটি কৰিবলৈ আপোনালোকে সহযোগ কৰিব লাগিব ৰাইজে টেক্স দিলে ৰেভিনিউ দিলেহে তাৰ পৰা আমি কাম কৰিব পাৰিম ৰাইজে যদি পইচা দিবলৈ টান পায় ঘৰৰ টেক্স খোৱা পানীৰ টেক্স বিভিন্ন টেক্স দিবলৈ আমি যদি ৰাইজে নহওঁ তেতিয়াহ'লে টাউন কমিটি একো কৰিব নোৱাৰিম তেতিয়া আমি দুৰ্ঘটনাত থাকিব লগা হ'ব লেতেৰা পেতেৰা থাকিলে চাফা কৰিবৰ কাৰণে আমি মানুহ নিয়োগ কৰিব নোৱাৰিম ড্ৰেইনবিলাক ব্লক হৈ থাকিব সেইখিনি চাফা কৰিবৰ কাৰণে আমি মানুহ নিয়োগ কৰিব নোৱাৰিম যদি আমি পইচা খৰচ নকৰোঁ সেইকাৰণে আমাৰ সুবিধাও আছে অসুবিধাও আছে আৰু তাৰ মাজতে আমি থাকিব লাগিব যেই নহওক আমি আজি ৰৌতা টাউন পালোঁ আমি সুখী হৈছোঁ আপোনালোকে যিসকল ৰৌতাৰ বসবাসৰ আপোনালোকে চবে সুখী হৈছে মাত্ৰ সেইখিনি যিখিনি সুবিধা পাম তাৰ বিনিময়ত কিবা এটা দিবৰ কাৰণে আপুনি চবে সাজু হ'ব লাগে সেইখিনি কওঁ আমাৰ পাৰ্টিৰ যিসকল কৰ্মী আছে আপোনালোকে চোৱা চিতা কৰিব ৰৌতা ৰাইজে চাফ চিকুণ ৰাখিব লাগিব স্বাস্থ্যৰ কথা আছে বেমাৰ আজাৰ বা হাত কাটিব লগা আছে সেইখিনি চাফ চিকুণ ৰাখিব লাগিব বিশেষ লোকক সুবিধা জনাইছোঁ আৰু ৰৌতা টাউনটো ভালে ভালে কুশলে মংগলে আগবাঢ়ি যাওক আমাৰ ৰাইজে ইয়াক চাফ চিকুণ হিচাপে ৰাখিবলৈ আগবাঢ়ি আহক তাকে আহ্বান জনাই ধন্যবাদ থাকিল আমাৰ সুন্দৰ সুন্দৰ বসুমতাৰী ছাৰলৈ তেওঁ